এই বাংলা মাষ্টৰ এই উঠছোন অবিচোন কিয় শুই আছে তোৰ ৰাতিপুৱা ঘপককে কথা এটা ভাবি দিলো একে জেগাতে মাথা ঘূৰাই পৰিলো কোমল কি কথা ভাবিলি মাথা ঘূৰে যে পৰিলি তহঁতৰ চবৰে দাম বাঢ়ি গৈছে মোৰ দামহে একে জেগাত থাকি গৈছে মানে এতিয়া গৈ আছে আগতকেতো দাম বাঢ়িছে পাৰিছি তাই যেতিয়া দাম বাঢ়িছে তাই গাখীৰকণো দাম বঢ়াই দিছে পাৰিছি তাৰপৰা খিউৱাটোতো 5 টকা হ'লেও বেছি বঢ়াই দিছে এতিয়া আগতে 1 কেজি চিনিৰ দাম কিমান আছিল 15 টকা 15 টকা এতিয়া কিমান হৈছে এতিয়া 25 টকা একে জেগাতে 2 টকা বঢ়াইছে 2 টকা নহয় 10 টকা বাঢ়িছে 10 টকা আগতে পানীৰ দাম কিমান আছিল 10 টকা আছিল এতিয়া কিমান হৈছে এতিয়া 20 টকা একে জেগাতে 6 টকা বঢ়াইছে 6 টকা নহয় 10 টকা বাঢ়িছে মোৰ হিচাপ ভুল হৈ থাকিব নালাগিছে মই দাম উদাহৰণটো দিছো চব বস্তুৰে দাম বাঢ়িছে মোৰ বস্তুৰ দাম একে জেগাতে কিয় হৈ গৈছে তই কি কৰি আছিলি দাম বঢ়াবা এৰি তই কি কৰি আছিল দাম বঢ়াবা এৰি যিটো বয়সত দাম বঢ়াব লাগিছে সেইটো বয়সত বেলেগৰ ঘৰত পিটপিটাই ঘূৰি ফুৰিছে সেইটো তোৰ ভুল মোৰ ভুল সেইকাৰণে দোকানৰ কাষ্টমাৰ কম নেকি আৰে দাম বাঢ়ালিহে কাষ্টমাৰ আহিব যাওক বহুত চব কাষ্টমাৰ ঘৰত যাওক চবকে কৈছো মোৰ দোকানৰ বস্তুৰ দাম আজিৰ পৰা বাঢ়ি গৈছে ইমান মানুহৰ ঘৰত তই কেনেকে যাবি তই মাথাটো মাৰি দিছো ৰ 1 ছেকেণ্ড কি কৈ আছ মাথা মাৰি আছো ইয়াচোন বাহুতহে মাৰি আছে মাথা ইয়াতহে আছে এই ৰচোন ৰ ভাবিবা দি তই আন্দোলন কৰ আন্দোলন কি আছে এই ৰাস্তাত যে মানুহবিলাকে ভাত পানী নাখাকে বহি পেলাই আন্দোলন কৰে জিম্বাদা তই অন্নসন কৰ তই কোৱাটো মই নোৱাৰিম বুজিছ কিয় মোৰতো মাংস কিনিবলৈ পইচা নাছে মোৰতো মামা এটাও নাছে মামা ক'ৰ পেৰে আহিল তই যে কৈছ অন্ন পচন্দ মামা কোচত বহা মামাহে মোৰ মুখৰ ভাতটো দিছে এই গৰু অন্নপ্ৰাশন নহয় অন্নসন আৰু অন্নসন কৰিলে একো এটা খাব নালাগে মই একোৱে খাব নোৱাৰিছো নোৱাৰা তই তই কৰিম জানো দোকানৰ দাম নবঢ়া দাম মই কৈছো মই কৰিম মই কৰিব লাগিব অন্ন পচন্দলৈ যে যাম তাৰ আগতে মই কৈছো ঘৰতে দুচৰীয়া মাৰি এই অন্নসন কৰিলে একো খাব নালাগে এই ঘৰতহে মাৰি যাম কোনে গম পাইছে ঠিক আছে আহিছো যা একোৱে খাব নোৱাৰিছো নে নোৱাৰাতো হে ভগৱান বুজালো কিবা এটা বুজিলে কিবা এটা অন্নসনত আৰু মমাক লগা হ'ল এইটো কোন কলা এইফালে এইফালে একদম মোক একে পিছফালৰ পৰা তুমি চিনিয়ে নোপোৱা হৈছা ৰচোন তই গাৰু বিচনা চাদৰলৈ কলৈ যাও অন্নপ্ৰসন্ন এটা আছে তাকে বুলি কৈ আহিছো কাৰ ঘৰত অন্নপ্ৰসন্ন আছে আৰু ঘৰত নাছে থানাত মই অন্নপ্ৰসন্ন পাতিছো তাৰপৰা ঘূৰি আহিছো তোমাৰ গাঁৱৰ বিচনা চাদৰ দি গৈছো হ'ল শুনচোন দাদাইদেউ এই বিচনা কভাৰ গাঁৱলৈ ক'ত যোৱা বোলো য'তে টোপনি ধৰে তাতে শুই দিম আৰু মানে য'তে বিলাতী মাতিছ মাদা এইষাৰ আকৌ কি কথা ক'লা ঠিকেতো কৈছো মানে মই কিবা পানী মাছ থানা মানুহক দেখাই থৈ আহো বিচনা চাদৰ গাঁৱলৈ কিমান পানী মাছ দেখাবলৈ যোৱা দেখাই থৈ আহো থানা মানুহেনো তোমাক কি জগৰ লগাই কি নকৰিছে চমাদা কৰবাত ধ্বংস আছে তাৰ ভিতৰত মোক কোনটো নকৰিছে চব কৰিছে আজিৰ পৰা এচা পেচাই কাষ্টমাৰী মোৰ দোকানত সোমাব নোৱাৰিব এতিয়া চাগে দামী দামী কাষ্টমাৰী পইচা বেছি কষ্ট কম ষ্টেণ্ডাৰ্ড কাষ্টমাৰ মোৰ দোকানলৈ যাব পাৰিছে মজা ঠিক আছে তুমিও লাগি থাকা ময়ো লাগি থাকো আৰু কি হ'ল এই বাপেৰক অফিচলৈ আহোঁতে শান্তি নিদিয়ে যে কিয় এই কুলাংগাৰ হত এইবাৰ বাৰিষা হওক তহঁতক দেখুৱাই দিম বাপেকে ঘটনা ঘাইল কৰি দিম মই কৈ দিছো কিন্তু পইচা অকমান ইফালে যাকচোন কি কলি মাংস খাও লিভাৰ ফ্ৰাই ভাল পাও ৰ বাপেকে আজি বাপেৰৰ লিভাৰটোকে খাবি শেষ কৰি দিছ তহঁতি আৰু অকণ ইফালে যাকচোন কি হ'ল ফোনটো কৰিবলৈ ইমান শান্তি নিদিয়ে যে কিয় কাম এটা আছে অকণ ইফালে যাকচোন এই যি কৈ থাক মই ইয়াতে বহি থাকিম কি কৰে নৰধম নৰধম তোৰ মূৰৰ কিবা বিকৃতি ঘটিছে নেকি ফোনত কথা পাতি থকা মানুহটোক যে বিচনা চাদৰ কাৰণে ঢাকি ধৰিলি মৰা খোৱা পাইছ আপুনি নিজৰ কথাটো কৈছে মোৰ কথাটো কিয় নুশুনিছে অকণমান লাহে
মানে আপুনি অকণ মনে মনে থাকক ছাৰ আপুনি মোৰ কথাটো কিয় নুশুনিছে অ' কিয় শুনিম কিয় শুনিম ঘৰত বাচ্চাৰ অশান্তি ইয়াত তহঁতৰ অশান্তি এইবাৰ বাৰিষা আহিবলৈ দে ঘটনা ঘাইল কৰি দিম বাপে বাৰিষাত আপুনি যি কৈছে লাহেকে ক অকণমান মই কলা নহয় ক মানে বাৰিষাত যি হৈছে হৈছে সেইটো বাদ দিছে মোক অকণ জেগাটো এৰি দিয়কচোন কিয় মানে মই অন্নপ্ৰসন্ন এভাগ পাতিম বুলি ভাবিছো অন্নপ্ৰসন্ন কাৰ মোক তোৰ তাৰমানে মুখত ভাত দিয়া হোৱাই নাই ভাত দিছে লাহে 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 মানে মই সেইটো অন্নপ্ৰসন্নৰ কথা নকৈছো মানুহৰ কথা যে মানুহে যেতিয়া নামানিছে আস্তাই ঘাটে যে পোৱা নোখোৱা নোপোৱাকে যে পোৱা জিবাটাত কৈছে আন্দোলনকাৰী উঠ বুলি কৈছো নহয় উঠ ইয়াত আন্দোলন চান্দোলন নহব নুঠো বুলি কৈছে নুঠো আগতে মোৰ বস্তু পাব লাগিছে তাৰপিছতে মই উঠিছো কি বস্তু অধিকাৰ গাঁৱত ঠিক কৰি দিয়ক চাফা হৈ যাবি কিন্তু মই কৈ দিছো কুশল কোঁৱৰৰ নাম শুনিছ মুকুন্দ কাকতিৰ নাম শুনিছ কনক লতাৰ নাম শুনিছ চাফা হলে চাফা হৈ যাম মই ইমান দিনটো লেতেৰাই হৈ আছো আপোনাৰ হাতত যদি চাফা হৈ গৈছে মই যামগে চাগে এতিয়াহে খা কি হৈছেনো চাচোন আন্দোলন কৰিবলৈ জেগা পাইছে এইখিনি ইয়াক উঠাব আপুনি নোৱাৰে ইয়াক চাৰে উঠাব পাৰিব ই এটা বাংলা মাষ্টৰ সময় এনে খালী পাতে অন্নপ্ৰসন্ন কৰি আছো খাপকে গিলি থম ভাবিছো উঠ চাৰে হেৰি দেখা পালে গালি খাবি নুঠিছো মই মোৰ বস্তু পাব লাগিছে তাৰপিছতে মই উঠিছো এনেকে নহব ধৰে বল ছাৰৰ মোক চাহ আচলে নিশ্চয় কমল চব আন্দোলনকাৰী ওলাইছ বল আমাৰ দাবী মানে বলাইছে মানিব লাগিব হয় নে কমল হয় নে বলাইছে মানে বলাইছে তোক মই মোৰ ওচৰলৈ ৰাকেশক আনিব দিছিলো নে মোহনক ৰাকেশ দাক ছাৰ যে মোহনক তই ধৰি বান্ধি আনিছ কিয় ই থানাৰ কাম চম্ভালিব নেকি তাও অকমান এৰি দিছো বহু অপমান পাইছো চা মই আজি থাকিব লাগিছিল ক'ত মই আছো ক'ত থানা পুলিচ খিনিয়ে জানো আজিলৈকে মোক সেইটো সন্মান দিছে চা যিটো ল'ৰা আজি মই নিজে আপোনাৰ ওচৰলৈ আহিব পাৰিছো সেইটো ল'ৰাক আজি ধৰি পানি আপোনাৰ ওচৰলৈ লৈ আহিছে চা ই ধৰ্ষণকাৰী ছাৰ নহয় ই আন্দোলনকাৰী ছাৰ আন্দোলনকাৰী ই বাহিৰত অনশন কৰি আছিলে অনশন ইয়াৰ বোলে কিবা অভিযোগ আছে আমাৰ ওপৰত কৈ দে হৈছে মোৰ আছে মোহন তোমাৰ কি হৈছে মোক ভালকে বুজাই কোৱাচোন কম চা ইমান দিনে মোৰ দুখত বুকুবিলাক গোট খাই পাথৰ এটা নিচিনা হৈ গৈছে চা দুখত বুকু গোট খাই পাথৰ হৈছে মানে বুকুত দুখবিলাক গোট খাই পাথৰ এটা নিচিনা হৈ গৈছে চা গোলবাদাৰ স্কুলত বুকুত হয় জানো এই আপুনি মনে মনে থাকক কোৱা কি হৈছে কোৱা মই বহু কষ্টত উশাহ লৈ জীয়াই আছো চা আজি চবৰ আগতে মোৰ দুখবিলাক জনাই দিবলৈ বিচাৰিছো চোৱা মোহন মোৰ কিন্তু এতিয়া খং উঠিব কি কবলগীয়া আছে ভালকৈ কোৱা ক'বলগীয়াখিনি মই কৈছো কিন্তু এনেকে নকৈছো মিটিং এখন পাতিছো তাৰপিছতে মই কথাখিনি কৈছো চা মিটিঙত হয় চা মই থানাত মিটিং এখন দিছো আৰু মোৰ মিটিঙত আপুনি সভানেত্ৰী চা সভানেত্ৰী নহয় সভাপতি অতি চা আপুনি সাউতকে এবাৰ আহিবচোন তাৰ নহলে ইয়াক সেই লকাপতে ভৰাই চেটেপ কৰি দিওঁ নেকি নালাগে ৰ'ব মোহন তুমি এতিয়া যোৱা মই গৈ আছো হ'ব চা আপুনি থানাত চব মানুহকে মিটিংখনলৈ মাতি দিবচোন মানে মানুহ অকণ বেছি হলে মোৰ লেচাটো দি ভাল লাগে আৰু হাই মোহন চা কিহৰ কাৰণে মিটিং দিছা সোনকালে কোৱা আপোনাৰ সভাপতি পাতি দিছে আপুনি আৰম্ভ কৰক চা বাৰু হ'ব তুমি কি কাৰণে মিটিংখন দিছা তাৰ উদ্দেশ্য ব্যাখ্যাটো তুমিয়ে কৰা কি বাখা কি মিটিং পাতিছা সেইটো কৈ দিয়া আচ্ছা চব আহিছেনে বাৰু হিচাপ কৰি থাকবা নালাগে কৈ যা তই ইয়াত দুপত উপস্থিত মোৰ অতিক মম আটো কৈ চেনেহ তোৰ এইটো দেখোন বিহু হৈ গেল আচল কথাটো কো হাই মোহন সোনকালে কোৱা টাইম নাই মোৰ ইয়াত থকা আইচ আজি মোৰ লগত যিটো হৈছে কালিলেও সেইটোৱে হৈছে আৰু পৰহিলেও সেইটোৱে হৈছে বাবা মূল কথাটো ক কিনো চালে বেয়া কোবাই আছ মিটিঙৰ মাজত কথা কলে মই বেয়া পাওঁ চা কি মানে এজনৰ কথাই কৈছো
মোহন কি ক'ব লগা আছে সোনকালে ক মোৰ কাম আছে নহয় মিটিং দীঘল হলে কিন্তু খং উঠিব আৰু আচল কথাটো নোকোৱা কিয় আৰু ধৰ্মঘট কিয় কৰিছিলে সেইটো কো আচ্ছা ক তা উম, মই যেতিয়া দোকান খুলিছিলো মোৰ দোকানৰ চাহৰ দাম আছিল 5 টকা আজি মই ইমান দিন ইচ্ছা গুগল কৰি দোকান ডাঙৰ কৰিছো আজিও মোৰ দোকানৰ একাপ চাহৰ দাম 5 টকা পৃথিৱীৰ চব বস্তুৰ দাম বাঢ়ি গৈছে কিন্তু মোৰ দোকানৰ চাহৰ দাম একে আছে আনকি এখন থানা মানুহে বাকী খাই খাই মোৰ দোকান চেজ কৰি পেলাইছে পুলিচ মুখাই মুখা জোল ওলাই গৈছে মোৰ চাহৰ দাম নাবাঢ়িলে কেনেকে হ'ব চা বাইন চাইন যদি মোৰ দোকানখন বন্ধ হৈ যায় মোক কি হ'ব চা একেবাৰে যদি আপোনালোকে মোৰ দোকানৰ বাকীবিলাক নিদিছে মই আকৌ আম্বুলন কৰিছো বা তই সেইটো কথাৰ কাৰণে অন্বেষণ কৰিব লাগে নে হা বাকী কেইটা আমাক খুজিলে দিলোহেঁতেন নহয় মোৰ সন্মান আছে চা মই বাকী খুজিবলৈ বহুত লাজ পাইছো বা শুনিছা তাৰ কথা এই কোনে কোনে তাৰ পৰা বাকী খাইছে আজিয়ে পইচা কেইটা দি দিব হ'ব ছাৰ পইচা মই এই যে খালী পেটে অন্নপ্ৰসন্ন কৰি আছো তাৰ হিচাপটো ইয়াত ধৰিব চা হ'ব দে হ'ব এই খালী পেটত উগাৰ যে ছাৰ ঠাণ্ডা ভাত 200 মাৰি আহিছে এই তই কিয় মাতিছ বাৰু হ'ব আমি সকলোৱে মোহনৰ দাবী মানি লৈছো মোহনৰ চাহৰ দাম বাঢ়িব একাপ চাহত 15 টকা সেই কাপ চাহ আমি নেখাইহে পাৰিছো ঐ তই ইমান দাম বঢ়ালেতো চাহ কোনে খাব এইটো লয় 100 টকা একাপ চাহত 100 টকা ঐ তোক মই একাপ চাহত 100 টকা দিছো এয়া মোৰ যিমান বাকী আছে তই ইয়াৰ পৰা কাটি লবি এতিয়া ধুনীয়াকৈ দোকানলৈ যা আৰু বঢ়িয়াকৈ মোলৈ চাহ একাপ লৈ আগে যা হ'ব চা পইচা এতিয়া খোৱা বোৱা কৰিব পাৰিম চাগে ন চা পাৰিবি যা